হ্যালো গাইস, আমি তিলেরে মাংস বনাম এতিয়া চিকেন বনাম চাই থাকব গাইস। আমি কেনেকৈ তিলেৰে মাংস বনাওঁ। ইয়া আমি পিঁয়াজ, আলু, বিলাহী, জলকীয়া এনেকৈ আমি ৰেডি কৰি লৈছোঁ। তাৰ পৰা আমি তিলটো এনেকৈ ভাজি লৈছোঁ। প্ৰথমতে তিলৰ দ্বাৰা যিহেতু আমি চিকেন বনাব গৈ আছোঁ, আমি প্ৰথমতে তিলটো ভাজি ল'ব লাগিব। এয়া ভাজি লৈছোঁ। এয়া তিলটো এনেকৈ থৈছোঁ। তাৰপিছত আমি এনেকৈ ভাজি লৈছোঁ। তাৰপিছত আমি আলুটো এনেকৈ ভাজি ল'ব লাগিব। এনেকৈ আমি তেলত আলুটো ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত আমি আলুটো থৈ দিম। তাৰপাছত কি কৰিম, ইয়াত আমি আকৌ তেলত শুকান জলকীয়া, তেজপাত, পিঁয়াজ এনেকৈ আমি গোটেইবিলাক দিম। দিয়াৰ পাছত কিছু সময় পাছত আমি মাংসটো ইয়াত আমি কি কৰিম, ভাজি ল'ম বঢ়িয়াকৈ। ভাজি লোৱাৰ পাছত প্ৰথমতে আমি এনেকুৱা কৰিব লগা হ'লে আমি প্ৰথমতে এইবিলাক কি কৰিব লাগিব, এইবিলাক পিঁয়াজ, জলকীয়া এইবিলাক আমি ভালকৈ তেলত ভাজি ল'ব লাগিব, অলপ ৰংচোৱা কৰি ল'ব লাগিব। তাৰপিছত আমি যিটো আমাৰ চিকেন, এই চিকেনটো আমি তাত কি কৰিম, ঢালি দিয়াৰ আগতে আমি কি কৰিম, বিলাহীটো ভাজি ল'ম। বিলাহী এনেকৈ ভাজি লৈছোঁ। তাৰপিছত আমি কি কৰিম, চিকেনটো এনেকৈ আমি ভাজি ল'ম। চিকেনে, বিলাহীয়ে, পিঁয়াজ আৰু তেজপাতে আমি এনেকৈ কি কৰিছোঁ, বঢ়িয়াকৈ ভাজি লৈছোঁ। এনেকৈ কিছু সময় ভাজি থাকিব লাগিব, যিহেতু আমি ৰেচিপি বনাব গৈ আছোঁ। ভাজি ল'ব লাগিব। তাৰপিছত আমি আলুটো বেছি দিম। আলুটো এনেকৈ মাংস, আলুৱে, বিলাহীয়ে গোটেইখিনি একেলগে ভাজি ল'ম। ভাজি এনেকৈ থাকিম। কিছু সময়ৰ পাছত আৰু কি কৰিম, ভাজা হোৱাৰ পাছত আমি ইয়াত নেমু টেঙা চেপি দিম, যাতে মাংসটো অলপ কি হয়, ভাঙি নাযায়। মাংসটো ভাঙি নাযায় কাৰণে আমি বিলাহী দিয়া যায়। তাৰপিছত এনেকৈ লাষ্টত মাংস হৈ যাব। এনেকৈ ভাত এসাঁজ বঢ়িয়াকৈ তিলেৰে চিকেন খাব পাৰিম।